সাধু কবা আজি এটা ধুনীয়া সাধু কম মন দি শুনাচোন সাধুটোৰ নাম হৈছে ফুটুকা ফেন সেই কাহানি কালৰ কথা এৰাবাৰী পিটনি পুখুৰীত মৌঘৰ এখন ডাঙৰ সভা বহিল দূৰ দূৰণিৰ পৰা জাকে জাকে মৌ আহি তাত গোট খাল নিৰ্দিষ্ট সময়ত সভাৰ কাম আৰম্ভ সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পিছতে ৰঙা ৰঙৰ ডেকা মৌ এটা থিয় হৈ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে ৰঘু গড় ঠেকাহি এটা মাৰি সি কৰে জ্ঞাতি আৰু আত্মীয়সকল আপোনালোকে জানে মানুহ নামৰ সেই পথালি চকুৱা পানীবিধ আমাৰ ঘোৰ শত্ৰু সিহঁতে আমাৰ ওপৰত কৰা অন্যায় অত্যাচাৰবোৰ আপোনালোকে দেখি আহিছে সিহঁত ইমান নিষ্ঠুৰ যে আমাক দেখিলেই ঢুকিয়াই মাৰে তাৰপিছতো সিহঁতে আমাৰ মৃতদেহটো মুহা দি পিটিকি নষ্ট কৰে এয়া জানো ঘোৰ অন্যায় নহয় আমাক জানো এই অন্যায়ৰ বিচাৰ নালাগে ৰঙা মহৰ কথাত বাকীবোৰ মহে চিঞৰি উঠিল হয় মৌবোৰ উত্তেজিত হোৱা দেখি সভাপতি মহে হাত জোকাৰি জোকাৰি ক'লে উত্তেজিত নহ'ব শান্ত হওক উত্তেজনাত কৰা কামৰ ফল শুভ নহয় বুলি জ্ঞানীসকলে কৈ গৈছে গতিকে আমি ভাবি চিন্তি এই অন্যায়ৰ প্ৰতিকাৰ উলিওৱা হওক সভাপতি আহ্বানত মৌবোৰ শান্ত হ'ল বিভিন্ন জাতি মহে বিভিন্ন ধৰণৰ উপায় সভাত দাঙি ধৰিলে কিন্তু সেইবোৰৰ কোনোটো সভা সৰ্বসন্মত নহ'ল অৱশেষত এটা বয়সীয়াল মহে গুৰু গম্ভীৰ কণ্ঠেৰে ক'লে হে সভাসদসকল এই দুঠেঙীয়া বিধ কম পানী নহয় আমি ছঠেঙীয়া কুঁৱতকৈও ইহঁত অধিক শক্তিশালী বায়ু পানী মাটি কাকো ইহঁতে সোধাই এৰা নাই গতিকে ইহঁতৰ ওপৰত ন্যায় বিভাগত গোচৰ তৰাহে ভাল হ'ব কাৰণ ন্যায় ৰাজ যমৰ বাহিৰে ইহঁতক বলে পৰা শক্তি আন কাৰো নাই বাকীবোৰ মহে শলাগিলে তেতিয়া সভাপতি মহে মাত লগালে মই দিব পৰামৰ্শ আমাৰ সকলোৱে মনোপুত হৈছে গতিকে আজি সভাতে এইটো প্ৰতিনিধি দল বাছনি কৰা হওক এই দলটোৱে ন্যায় ৰাজৰ ওচৰত পথালি চকুৱাহঁতৰ বিৰুদ্ধে গোচৰ তৰিব বিভিন্ন জাতৰ মহৰ পৰা বাছি বাছি এটা শক্তিশালী প্ৰতিনিধি দল গঠন কৰা হ'ল ভাল দিন বা চাই প্ৰতিনিধি মৌ দল দম ৰজাৰ ওচৰলৈ ৰাওনা হ'ল দম ৰজা ওচৰ পাই প্ৰতিনিধি মৌ দলে গোচৰ তৰিলে হে মহাশক্তিধৰ ন্যায়ৰাজ পথালি চকুৱা নৰমনিষবোৰৰ অত্যাচাৰত আমি পৃথিৱীত থাকিব নোৱাৰা হৈছোঁ সিহঁতে আমাৰ ওপৰত কৰা নিম্ন অত্যাচাৰবোৰ দেখিলে আৰু শুনিলে আপোনাৰো বুকু কঁপি উঠিব সিহঁতে
আমাক দেখিলেই ভকে বিভকে ঢুকিয়াই মাৰে। সিমানতে সেই নিষ্ঠুৰত ক্ষান্ত নাথাকি আমাৰ মৃতদেহটো পিটিকি মোহাৰি নষ্ট কৰে। এয়া জানো ঘোৰ অন্যায় নহয়? এনে অন্যায়ৰ বিৰুদ্ধে আমাক এটি সুবিচাৰ লাগে, নহ'লে আমিবোৰ বাচি থকা আৰু কোনো উপায় নাই। ন্যায়ৰাজ, মৌবোৰৰ কথা শুনি কিছুপৰ মৌন হৈ থাকি যমৰাজে ক'লে, তহঁতৰ গোচৰ মই গ্ৰহণ কৰিছোঁ। ইয়াৰ উচিত বিচাৰ কৰা হ'ব। কোনো দোষী সাৰি যাব নোৱাৰিব। যমৰাজৰ অভয় বাণী শুনি মৌবোৰে আত্মতৃপ্তিয়ে ইটোৱে সিটোৰ মুখলৈ চালে। যমৰাজে পুনৰ ক'লে, বিচাৰ কেতিয়াও একপক্ষভাৱে কৰা উচিত নহয়। দুই পক্ষ উপস্থিতি প্ৰয়োজন। গতিকে পৃথিৱীৰ পৰা এতিয়াই এটা নৰমনিচ মই অনা ব্যৱস্থা কৰিম। তহঁত অলপ অপেক্ষা কৰ। ঐ যা, এটা নৰমনিচ ধৰি আন। যমৰাজৰ নিৰ্দেশ পাই দুটা যমদূত পৃথিৱীলৈ ৰাওনা হ'ল। তেতিয়া ৰাতি গভীৰ। ক'ত দেখিবি ইমান ঘন ওখ ওখ ঘৰ পৰা সিহঁতৰ ওলাবলৈ জেগা নাই হোৱা হ'ল। ভিতৰতে সোমাই থাকে। বিচাৰি পাবলৈ বৰ টান। বল গাঁৱৰ ফালে যাওঁ, কোনোবা নিশা চলক লগ পাওঁৱেই বা। ইঠাইৰ পৰা সিঠাইলৈ ঘূমিও ক'তো নৰমনিচ এটা নেদেখি যমদূত দুটা চিন্তিত হ'ল। তথাপি আশা এৰি নিদি সিহঁত গৈ এখন ভিতৰুৱা গাঁও পালেগৈ। লাল সৌৰটো দেখিছনে? কপাল ভাল দৃশ্য। এটা দেহ পালো। বল বল, দেৰি নকৰোঁ, তাকে নি হাজি কৰোঁগৈ। এঘৰৰ পাকঘৰৰ চুকত চিন্দি দি থকা কটীয়া চোৰক যমদূত দুটাই ধৰি বান্ধি যমৰাজাৰ ওচৰলৈ লৈ গ'ল। কটীয়া বুদ্ধিত বৃহস্পতি। তাৰ বলতে ইমান দিন উকিল নোখোৱাকৈ সি তাৰ কাম সুকলমে কৰি আছে। যমদূত দুটাই তাক নি যমৰাজাৰ ওচৰত হাজিৰ কৰিলে। কটীয়া যমৰাজৰ চৰণত দীঘলী পৰি যমৰাজে ক'লে, ঐ, তোৰ হাতত মাটি লাগি আছে। মোৰ পাদুকাযোৰ নষ্ট নকৰিবি। ক'ত টান পালে ৰাম বুলিব নালাগে। যমৰাজৰ ধমক খাই কটীয়াই হাত কৰিলে। যমৰাজে সুধিলে, ঐ নৰমনিচ, তহঁতে এই মৌবোৰৰ ওপৰত কিয় এনে বৰ অত্যাচাৰ চলাইছ? ন্যায়ৰাজ, কাককে বা মাওকে এই বন্দীয়ে হ'লে একোকে বুজিব পৰা নাই। তেনেহ'লে শুন, ইহঁতবোৰে মোৰ ওচৰত গোচৰ তৰিছে। তহঁত নৰমনিচবোৰৰ অত্যাচাৰত ইহঁত বোলে পৃথিৱীত থাকিব নোৱাৰা হৈছে। ইহঁতক দেখিলেই তহঁতে ঢুকিয়াই মাৰ, হয়নে? হয় ন্যায়ৰাজ। মৰাৰ পিছতো ইহঁতৰ মৃতদেহ পিটিকি মোহাৰি তহঁতি নষ্ট কৰ, হয়নে? কথাটো হওঁতে মিছা নহয় ন্যায়ৰাজ। তহঁত কম নহয়। একেটা জীৱকে
এইদৰে দুটা গুৰু শাস্তি বিধিবলৈ তহঁতে ক'ত অধিকাৰ পালি? ন্যায়ৰাজ, ইহঁতে চোকা সোংডালে খুচি খুচি আমাৰ তেজ খায়। নাখাব কিয়? ভগৱানে তহঁতৰ তেজ ইহঁতৰ আহাৰ হিচাপে দিছে। তহঁতবোৰে নেখাও কি? জলে থলে বায়ুৱে থকা কোনো বস্তু দেখোন তহঁতৰ পৰা খাই যোৱা নাই। কথাটো হওঁতে হয়, পিছে কি? ইহঁতি আহাৰ খাওঁতে খুচি খুচি আমাক শাস্তি দিয়া কথাটো বাৰু বুজিলোঁ, কিন্তু কাণৰ ওচৰত কোন বুলি সুধি অযথা আমাক শাস্তি দিবলৈ ইহঁতক কোনে অধিকাৰ দিলে ন্যায়ৰাজ? সেইটোহে নুবুজিলোঁ। কটীয়া কথা শুনি ন্যায়ৰাজে মোৰ ভূৰফালে চাই সুধিলে, ঐ, ইয়াৰ কথা সঁচানে? মোৰ ভূৰে উত্তৰ নিদি তলমূৰ কৰি ৰ'ল। তাকে দেখি ন্যায়ৰাজে ক'লে, বুজিলোঁ, ইহঁতি কম ভকত নহয়। শুন, আজি এই বিচাৰ কক্ষৰ পৰা মই ৰায় দিলোঁ, মৌবোৰে মানুহৰ কেৱল তেজহে খাব পাৰিব। কাণৰ ওচৰত কোন বুলি সুধি শাস্তি দিব নোৱাৰিব। মানুহেও মৌবোৰক ঢকিয়াই মাৰিবহে পাৰিব। সিহঁতৰ মৃতদেহ নষ্ট কৰিব নোৱাৰিব। অন্যথাই যিমান দিনলৈ মৌবোৰে মানুহৰ কাণৰ ওচৰত কোন বুলি সুধি অযথা শাস্তি দিব, সিমান দিনলৈ মৌবোৰৰ মৃতদেহ নষ্ট কৰাৰ অধিকাৰ মানুহৰ থাকিব। ঐ, এই নৰমনিষক আগৰ ঠাইত থৈ আগো। তাৰ লগত মই সময়ত কথা পাতিম। আৰু তহঁতবোৰো যা, মই খন্তেক জিৰণি লওঁ। এই বুলি সভা ভংগ কৰি ন্যায়ৰাজ অন্তঃপুৰলৈ সোমাই গ'ল। যমদূত দুটাই কটীয়াক আগৰ ঠাইলৈ লৈ আহিল। আৰু মৌবোৰো ঠোঁট মোচ চেলেকি গৃহমুখী হ'ল। সেয়েহে জ্ঞানীসকলে কৈছে, পৰৰ দুখ আগে দেখে, নিজৰবোৰ লুকুৱাই ৰাখে।